यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं धर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय सम्भावामि युगे युगे। नमस्कार बंधुসকল, आशा কৰিছোঁ সকলো ভালেই আছে। আজি নতুন এটা ভিডিঅ' আপোনালোকৰ লৈ আহিছোঁ। এই ভিডিঅ'টোত মই আজি আপোনালোকৰ সৈতে মই যেটো শ্লোকৰ কথা এতিয়া আপোনালোকক শ্লোক গাই শুনালো, এই শ্লোকটোৰ কথা আলোচনা কৰিম। মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণই যেতিয়া অৰ্জুনৰ আগত গীতাৰ কথা কৈছিল, গীতাৰ বাণী শুনাইছিল, সেই গীতাত লিখা আছে, গীতাৰ 4 নম্বৰ অধ্যায়ৰ 7 আৰু 8ত লিখাই আছে, এই শ্লোকটোৰ কথা লিখা আছে। আৰু আজি মই আপোনালোকক এই শ্লোকটোৰ অৰ্থ কি তাকে বুজাই ক'বৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ইয়াৰ অৰ্থ বুজিব পাৰিব আৰু সেই অৰ্থটো বুজি পাই আপোনালোকৰ জীৱনত আগবাঢ়িবলৈ অলপ হ'লেও সহায় হ'ব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই শ্লোকটোৰ অৰ্থটো কি আজি মই আপোনালোকক ক'ম। এই শ্লোকটোৰ প্ৰথম দোহাৰি হৈছে यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं धर्मस्य तदात्मानं सृजाम्यहम्। এই বাক্য দোহাৰিৰ অৰ্থটো হৈছে যে পৃথিৱীত যেতিয়াই যেতিয়াই ধৰ্মৰ হানি হ'ব, বিনাশৰ পথত আগবাঢ়িব আৰু অধৰ্ম মানে ওপৰলৈ যাব, তেতিয়াই মই এই পৃথিৱীত আহোঁ, মানে ভগৱান এই পৃথিৱীত আহে আৰু এই পৃথিৱীলৈ আহি অৱতাৰ লয়। এই বাক্য দোহাৰিৰ অৰ্থটো এনেকৈয়ে লিখা আছে যে ধৰ্মৰ যেতিয়া হানি হ'ব, অধৰ্ম যেতিয়া ওপৰলৈ যাব, তেতিয়া ভগৱান আহিব পৃথিৱীলৈ, আহি সেই অধৰ্মক আকৌ নাইকিয়া কৰিবৰ বাবে পৃথিৱীত অৱতাৰ ল'ব। ইয়াৰ পাছত পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভাৱামি যুগে যুগে। এই বাক্য দোহাৰিৰ অৰ্থটো হৈছে মানে মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে মই মানে এই পৃথিৱীত সাধু পুৰুষসকলক ৰক্ষা কৰিবৰ বাবে, পৃথিৱীত যি পাপ কাম হৈছে সেই পাপ কামবিলাক নাইকিয়া কৰিবৰ বাবে, আৰু সেই পাপ কাম যিয়ে কৰিছে তেনেকুৱা অসুৰ বা তেনেকুৱা দানৱক নষ্ট কৰিব, শেষ কৰিবৰ বাবে মই যুগে যুগে এই পৃথিৱীত অৱতাৰ লওঁ আৰু পুনৰ ধৰ্ম স্থাপন কৰি পৃথিৱীবাসীক কল্যাণ কৰোঁ। এই অৰ্থটোৱে হৈছে এই দোহাৰি শ্লোকৰ অৰ্থটো। এই অৰ্থটোৰ কথা মই এতিয়া আপোনালোকক ক'লোঁ আৰু আপোনালোকে এই শ্লোকটোৰ অৰ্থটো মনত ৰখা উচিত, কাৰণ আমি আমাৰ জীৱনত আগবাঢ়িবলৈও এই শ্লোকটোৰ বহুত অৱদান আছে। কাৰণ গীতাত যি উল্লেখ আছে সকলোবোৰ আমাৰ অৱদান আছে, কিন্তু এই কথাটোৰ বহুত অৱদান আছে, কাৰণ আমি ভাল কাম কৰিব লাগিব। ভাল কাম কৰা মানেই আমি ধৰ্মত থকা, ধৰ্ম কাম কৰি আগবাঢ়ি যোৱা, পুণ্য কৰা। চ' সেইবাবে অধৰ্মত যদি যায় তেনেহ'লে আপুনি অধৰ্মৰ শাৰীত পৰিব, পাপৰ শাৰীত পৰিব, পাপী শাৰীত পৰিব। সেইবাবে আমি ভাল কাম কৰিব লাগে, ভাল চিন্তা কৰিব লাগে। তেনেকৈ কাম কৰি আমি ধৰ্মৰ যেনেকৈ স্থাপন হয়, ভগৱানে যি ধৰ্ম স্থাপন কৰে, তেনেকৈ আমিও ভাল কাম কৰি নিজক ধৰ্মৰ পথত আগবঢ়াই নিব লাগে। আৰু তেনেকৈ আমি আমাৰ জীৱনটো সদায় ধাৰ্মিক হৈ ধৰ্মৰ পথেৰে আগবাঢ়ি যাব লাগে, আৰু তেনেদৰে আমাৰ জীৱনটো ধুনীয়া হৈ পৰে। সেইবাবে মই আজি আপোনালোকক সৰুকৈ এই ভিডিঅ'টোত এই গীতাৰ শ্লোকটোৰ কথা ক'লোঁ, অৰ্থটো আপোনালোকক বুজাই ক'লোঁ, আৰু এই অৰ্থটো আপোনালোকে সদায় মনত ৰাখিব, মনত ৰাখি আগবাঢ়ি যাব, আৰু আপোনালোক ভগৱানৰ ওচৰত ঠাই পাব। ভগৱানে আপোনালোকক প্ৰত্যেকটো সময়তে সহায় কৰিব। আপুনি ভগৱানৰ ওপৰত মাথো বিশ্বাস ৰাখিব, সদায় ধৰ্মৰ পথত থাকিব। যেনেকুৱাই লোভ নহওক, যেনেকুৱাই লোভ দেখাওক বা যিয়ে নহওক, কেতিয়াও ধৰ্মৰ পথৰ পৰা বিচলিত নহ'ব। সদায় ধৰ্মত থাকি আগবাঢ়ি যাব, সত্যত থাকিব, জীৱন আপোনাৰ ধুনীয়া হ'ব, কাৰণ সত্যৰ সদায় জয়। ধন্যবাদ।